নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি সকলো আহিলোঁ আজি ঢেকীয়াখোৱা বৰনামঘৰলৈ। আমি সকলোৱে মিলি চাওকচোন কিমান মানুহৰ ভিৰ সমাগম, বাপৰে বা। তাতেতো আজি বহুত গৰম। এয়া আমি ওলাইছোঁ আৰু কেনেকৈ যাবলৈ তাকে দেখুৱাবলৈ লৈছোঁ। প্ৰথম পৰা এয়া দেখুৱাই দিছোঁ। বা এয়া চেণ্ডেল পিন্ধিবলৈ বিচাৰি ফুৰিছে। এইফালে আমাৰ পোৱালিও ভাগিন হয়, মোৰ ভাগিনো পিন্ধিছে, ময়ো চেণ্ডেলযোৰ পিন্ধি ল'লোঁ। চেণ্ডেলেই পিন্ধিছোঁ কাৰণ এনেও নামঘৰলৈ ভিতৰলৈ যোৱাৰ আগততো আমি চেণ্ডেল গাড়ীতে খুলি থৈ যাবই লাগিব। গতিকে সেয়া সকলো আমি ওলাই কৰি আহিলোঁ। এতিয়া ভিনদেউ দৰজা মাৰি আহিব আৰু তেওঁ অহালৈ ৰখি আছোঁ। আমি এইবোৰ পোৱালীক ভাগিনক সুধিছোঁ বোলো ক'ত যোৱা শুনো। সি কৈছে বোলে ফুৰিবলৈ যাওঁ। মই কৈছোঁ ফুৰিবলৈ নহয় অ', আমি এতিয়া ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈ আছোঁ। এয়া চাওঁতে এই ভিনদেউ এইফালে গেটৰ তলা মাৰিলে, এয়া ৰখি আছোঁ। তাতে আকৌ বা দোকানলৈ গ'লগৈ, বা কিবা আনিবৰ কাৰণে। আহি এয়া নামঘৰে পালোঁহি। নামঘৰৰ ওচৰতে দেখুৱাই দিছোঁ। আমি চাকি তাকি চবেই কিনি ল'লোঁ ধুনীয়াকৈ শৰাই কাৰণে বস্তু। এয়া দেখুৱাই দিছোঁ আপোনালোকক তাৰে বজাৰ দোকানসমূহ। দেখিছে নহয় কিমান, দিনততো যাব পৰা নহ'ল, সেই গতিকে আমি ৰাতিয়ে আহিছোঁ। ৰাতি যদিও মানে ঠাণ্ডাও নহয়, কিন্তু গৰমটো আছেই। দিনততো বেছিয়ে গৰম, সেইদিনা বহুত ৰ'দ আছিল। তথাপিও এতিয়া ৰাতি দেখি বহুত ভালেই লাগিছে। তথাপিও বহুত মানুহ, আজি বহুত মানুহ। এয়া ঢেকীয়াখোৱা নামঘৰ মেইন গেটখন দেখুৱাই দিছোঁ সন্মুখৰ। আমি এতিয়া এইফালেদি যাম কাৰণ আমাৰ ভৰি হাত মানে ধুই কৰি পানী চানী ছিটিয়াই ধুনীয়াকৈ যাবলৈ। এয়া আমি বন্তি প্ৰজ্বলন য'ত কৰা হৈছে মানে তাত আমি হেৰি কৰি আছোঁ। বন্তি জেগাবলৈ মানে জ্বলাবৰ কাৰণে ৰখি থাকিব লগা হৈছে, ইমান মানুহ। তো মানে ৰখি বোলো অকণমান ভিডিঅ' কৰি দেখুৱাই দিওঁ। এয়া কিমান মানুহ চাওকচোন। ইয়াতে দেখিছে শ্ৰী শ্ৰী মাধৱদেৱৰ 1450 শকত ৰোৱা বটবৃক্ষজোপা এইজোপা তলতে মানে সকলোৱে বন্তি ইফালেও জ্বলাব পাৰি। আমি এইখিনিতে জ্বলালোঁ। এইখিনিতে মই নিজকো অলপ দেখুৱাই দিছোঁ। এইফালে মোৰ জ্বলাই আহিলোঁ অলৰেডি। জ্বলাই মানে হ'ল, মানে ৰখি থাকোঁতেই তেনেকুৱাতে হঠাতে কাৰেণ্টটো গুচি গ'ল। কাৰেণ্টটো গুচি গ'লতো ইমান ধুনীয়া লাগিছে। চাকি পোহৰবিলাক জ্বলাই চাওকচোন কিমান ধুনীয়া লাগিছে। মই বোলো নাই এইকণো মই অলপ কেপচাৰ কৰি ভিডিঅ'তে ৰাখি লওঁ। লাষ্টত এইফালে আমি প্ৰসাদ লৈ মেলি মই প্ৰথমবাৰৰ বাবে তাতে মানে ভাত খুৱাই, ৰাতি ভাত বোলো ইয়াতে খাই যাব পাৰি যেতিয়া বাইহঁতে ক'লে বোলে নাই ভাত খাই যাওঁ। এয়া শেষলৈ ধুনীয়াকৈ চব ইমান মানে মানুহক লোকক তেওঁলোকে ইমান ধুনীয়াকৈ যোগান ধৰি ভাত দালি ভাজি যি হওক ইমান ধুনীয়াকৈ যে খুৱাইছে, মানে একদম বহুত শান্তি পালোঁ যে ইমান মানুহৰ মাজত যে আমিও সেই অন্নমুঠি ল'ব পাৰিলোঁ। তাকে মানে ধৈৰ্য্যৰ সীমা লাগিব সকলো। ইমানেই মানে বহুত মানুহ, বহুত গৰম, মানে ইফালে বহুত মানুহ আছিল। এয়া আমি আকৌ অকণমান দেখুৱাই দিছোঁ। তাতে মই মানে ৰখি হেৰি হৈ আহি আকৌ অকণমান দেখাই দিছোঁ। এয়া আমি শেষত অহাৰ আগে মানে ফটো দুখনমান মাৰিলোঁ। ফটো দুখিনিখনে বা, মই, মোৰ লগতে আপোনাৰ ভণ্টি, মই তেনেকৈ ফটো কেইখনমান উঠি লাষ্টত এয়া দি দিছোঁ। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। এয়া মোৰ মানুহজন। আজিলৈ ইমানেই ভিডিঅ'টিত, আকৌ কেতিয়াবা লগ পাম। বাই বাই।